সেয়া কৰিবৰ কাৰণে লাইন পাতি আছে আৰু ধুনীয়াকৈ তলফালে এইফালে নিজৰা বৈ আছে। এইফালে চাওকচোন এইখিনি ইমান ধুনীয়া ঠাইখনত আহি এইবোৰ বা আৰু কোনে কৰি থৈ যায়। আৰু ইয়াৰ এইখিনি ঠাইত বাজনা বজোৱা বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্টবোৰ আছে। চ' হেই গাইজ ৱেলকাম টু সুমন ব্লগছ। চ' আজি অলপ ওলাইছোঁ গুৱাহাটী ফুৰিবলৈ বুলি আৰু পোনপ্ৰথমতে আছোঁ আমাৰ গুৱাহাটী বৰাত অৱস্থিত স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত। চ' বলক আপোনাক অকণমান দেখাই দিওঁ। চ' এতিয়া ভিতৰত সোমাইছোঁ আৰু এইখন চাওক আৰু এইফালে আছে এইখন অসমৰ মেপখন। ধুনীয়াকৈ অসমৰ মেপখন বনাই থোৱা আছে। ইয়াত কিছুমান ফটোগ্ৰাফ লগাই থোৱা আছে। ইয়াত এনেদৰে বিভিন্ন ধৰণৰ ফটোগ্ৰাফবোৰ লগাই থোৱা আছে। ইয়াত থকা আৰ্টৰ ফটোবোৰ চালে আপোনালোকে অসমৰ ইতিহাস জানিব পাৰিব। আৰু ইয়াত থকা এই প্ৰতিমূৰ্তিবোৰ হৈছে 1979 পৰা 1985 হোৱা অসম আন্দোলনৰ 860 গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি। আৰু ইয়াত যে কিছুমান মূৰ্তিত গামোচা দিয়া দেখা হৈছে, এইবোৰ তেওঁলোকৰ পৰিয়ালৰ মানুহ আহিলে ইয়াত তেওঁলোকক গামোচা দি থৈ যায়। এই মূৰ্তিবোৰৰ তলতে তেওঁলোকৰ নামবোৰো দিয়া আছে ইয়াত। আৰু ইয়াত আপোনাৰ এটা বস্তু দেখাওঁ, এইফালে চাওকচোন এইখিনি ইমান ধুনীয়া ঠাইখনত আহি এইবোৰ বা আৰু কোনে কৰি থৈ যায়। এইফালে আছে ইয়াৰ পৰিক্ৰমা পথ আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া লাগে ঠাইখিনি। এতিয়া এইবোৰ চাই ইয়াৰ পৰা যাওঁ, আকৌ এটা বেলেগ ঠাইলৈ যাওঁ এইবাৰ। এতিয়া তাৰ পৰা ওলাই আহিলো, এতিয়া আহিছো গাড়ী উঠিবৰ কাৰণে, কাৰণ আমাৰ গাড়ীখন ইয়াত আছে ক'ৰবাত। এতিয়া এই গাড়ীত বহিলো। এতিয়া শ্বহীদ স্মাৰকৰ পৰা ওলাই যাত্ৰা কৰিলো ভীমাশংকৰ মন্দিৰলৈ বুলি। গাইছ এতিয়া আহিলো আমি ভীমাশংকৰ মন্দিৰ আৰু এবাৰ ইয়াৰ পৰা ভিউটো চব কি ধুনীয়া ভিউ এটা। চ' বলক এতিয়া মন্দিৰলৈ যাওঁ। ইয়াৰ মেইন মন্দিৰটো আছে আগফালে আৰু সোঁফালে তাৰ এটা আছে গণেশ মন্দিৰ। চ' এইটো আহি পালো মন্দিৰ। চ' এতিয়া আহি পালো মন্দিৰ আৰু এইফালে চাওক ৱাও। চ' এইফালে চাওক গাইছ কিমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে এইবোৰ মানুহ। এইফালে সকলোৱে সেৱা কৰিবৰ কাৰণে এইফালে লাইন পাতি আছে আৰু ধুনীয়াকৈ তলফালে এইফালে নিজৰা বৈ আছে। গাড়ী ইফালে বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল। অলপ এতিয়া ওপৰত যাওক, ইয়াত নহ'লে ফিৰিব লাগিব এতিয়া। চ' এতিয়া ভীমাশংকৰ মন্দিৰৰ পৰা ওলাই যাবলৈ আহিলোঁ ছায়েন্স চিটি চাবলৈ। আৰু যাওঁতে একেলগে জুবিন ক্ষেত্ৰতো সোমালো আৰু তাৰপিছতে আহি পালো আমি ছায়েন্স চিটি। ইয়াত আহি প্ৰথমতে টিকেট চিকেট কাটি ললো, কাটি লৈ ভিতৰত সোমালো। ইয়াত মানে ভালদৰে ভিডিঅ' বনোৱা হোৱা নাই, যদি চাব বিচাৰে তেনেহ'লে মোৰ মিনি ব্লগটো চাব পাৰিব। ইয়াত এটা মিনি ব্লগো বনাইছো। আৰু এইবোৰ চাই অৱশেষত আহিলো আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সতিৰাধিকা শান্তি উদ্যানলৈ। আৰু এতিয়া আছে সতিৰাধিকা শান্তি উদ্যানলৈ। পাৰ্কখন সঁচাকৈ ৰাতি চাবৰ বাবে বহুত ধুনীয়া, কাৰণ চাৰিওফালে ধুনীয়া লাইট এৰিয়া ধুনীয়াকৈ সজাই পৰাই তুলিছে। চ' চাবৰ বাবেও বহুত ধুনীয়া লাগে। এইফালে এয়া সৰু বাচ্ছাবোৰৰ ফিজিকেল এক্টিভিটিৰ কাৰণে এইবোৰ বনাই থোৱা আছে। এইফালে ইয়াত এইবোৰ ইয়াৰ আগৰ দৃশ্যটো ইয়াৰ পৰা বেছি ধুনীয়া দেখি। এইফালে ইয়াত ধুনীয়াকৈ এইখিনি খোজ কঢ়া জেগা আৰু লগতে ইয়াত বহিবলৈ চিটিং এৰিয়াও দিয়া আছে। চাওক কিমান ধুনীয়া এটা ঠাই। এইফালে ব্ৰহ্মপুত্ৰ আৰু ইয়াত চাৰিওফালে গছ গছনি আৰু ইয়াৰ এইখিনি ঠাইত বাজনা বজোৱা বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্টবোৰ আছে। সেইখন হৈছে তাত ইয়াৰ ক্লাছ ব্ৰিজখন। ত' আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ। বহুতো ঠাই ঘূৰিলোঁ, কিছু কিছু ঠাইৰ ভিডিঅ' আপোনালোকক দেখাইছোঁ, গোটেইখিনি দেখুওৱা নাই। চ' আজি ক'ত ক'ত ঘূৰিলোঁ, চ' গোটেইখিনি ঠাই ভিডিঅ' চাবৰ বাবে হ'লে মোৰ ইউটিউব ইনষ্টাগ্ৰাম আৰু ফেচবুক থকা মিনি ব্লগবোৰ চাব, তেতিয়া গম পাব ক'ত ঘূৰিলোঁ। আজিৰ কাৰণে ইমান আছিল।